হাই এভৰিৱান, গুড মৰ্ণিং। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চজিনাৰ ৰেচিপি। আজি মই চজিনাৰ কাৰী বনাবলৈ এয়া চজিনা লৈ লৈছোঁ, লগত সৰিয়হ বটা এইখিনি। তাৰপিছতে এয়া আলু ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ, পিঁয়াজ, কেঁচা জলকীয়া দুটা আৰু এয়া বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ। মছলাৰ ভিতৰত এইখিনিয়ে ইউজ কৰিম, বেছি ইউজ নকৰোঁ। ইয়াত আছে নিমখ, হালধি, গৰম মছলা আৰু মিট মছলা, চিকেন মছলা এনেকৈ মিক্স অকণমান, আদা নহৰু আৰু জিৰা বটা, লগত দুটা কেঁচা জলকীয়াও। তেল দিলোঁ, তেলখিনি ফ্ৰাই কৰি ল'ম। আলুখিনি অকণমান ফ্ৰাই হৈ যোৱাতে কাটি থৈছোঁ। দুটা জলকীয়া দি দিছোঁ, ভাত বহাই থৈছোঁ, হৈ গ'ল, নষ্ট কৰিছোঁ। লগতে কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অলপ সময় ভাজি লওঁ। অকণমান চেনি দি লৈছোঁ কালাৰৰ কাৰণে। বিলাহী দি দিছোঁ, আদা নহৰু জিৰাৰ পেষ্টটো অকণমান ভাজি লৈছোঁ। তাৰপিছতে বিলাহীখিনি দি দিছোঁ, ভাজি ল'ম অলপ সময়, বিলাহী সিজালৈকে। নিমখ হালধি লগতে দি দিছোঁ। মছলাখিনি অকণমান লাহেকৈ দিম। এতিয়া সৰিয়হৰ পেষ্টটো দি দিছোঁ, লগতে মছলাখিনিও দি দিম। এতিয়া চজিনাখিনি ইয়াত দি দিম। চজিনাখিনি সিজিবলৈ বেছি সময় নালাগে, অকণমান সময় ঢাকনি মাৰি দিম। চজিনাখিনি তেনেই কোমল হয়। এতিয়া ভাজি থোৱা আলুখিনি ইয়াত দি দিছোঁ। ভাজি পেলাই অকণমান পানী দি থপিবলৈ দিম আৰু অকণমান দিছোঁ। এইকণতে দি দিলোঁ মই ৰেড চিলি পাউডাৰ, থাকি গ'ল ক'বলৈ কথাটো। কুমলীয়া ধৰে খাই ভাল লাগে ন। এয়া ৰেডি হৈ গ'ল চজিনাৰ কাৰী। পৰিৱেশন কৰিলোঁ বাতি এটাত দি পেলাই। আপোনালোকে যদি এনেকৈ বনাই খাই চোৱা নাই, তেনে এবাৰ বনাই খাই চাব আৰু কেনে পালে জনাব। যদি ভিডিঅ'টো মোৰ অলপ হ'লেও ভাল লাগিলে, তেনে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। বাই বাই।